নমস্কাৰ সকলোকে অসমীয়া ছোৱালী ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নাৰিকলৰ লাড়ু বনাম। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শেষলৈকে চাব। বলক এতিয়া আৰম্ভ কৰোঁ। এতিয়া নাৰিকল কাটি থৈছোঁ, এটাই বনাম, বেছি নবনাওঁ। ৰাতিপুৱাতে ক'লোঁ দেউতাক কাটি দিবলৈ, এয়া ধুনীয়াকৈ কাটি থৈছোঁ। এতিয়া বলক বনাওঁগৈ। মই এতিয়া ৰুকনিতে ৰুকি ল'ম নাৰিকলখিনি ধুনীয়াকৈ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয়। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। ৰুকি থাকোঁতে এয়া দেখিছেনে কেনেকৈ ভাগি ভাগি গৈছেগৈ, মানে গুচোৱাওতে ভাল নহ'ল ইমান, সেইকাৰণে এনেকৈ ভাগি ভাগি গৈছে। আমি এয়া নাৰিকল ৰুকি ল'লোঁ, ইমানখিনি হৈছে। তাৰপিছত ইয়াতে চেনি খানিম, চেনি খানি অলপ টাইমলৈকে থৈ দিম। ভিডিঅ'টো চাই থাকিব দেই। বাই। ইয়াতে মই এটা নাৰিকল যিহেতু, সেইবাবে একাপ চেনি দি ধুনীয়াকৈ এইখিনি সানি লৈ নাৰিকলখিনি ভাজিব হোৱালৈকে তেনেকৈ ৰাখি দিলোঁ। ভাবিলোঁ অলপ কাম আছিলে সেইখিনি কৰি লওঁ। এতিয়া এইখিনি ধুনীয়া হৈ গৈছে, ভাজিব পৰা হৈ গৈছে। এতিয়া এইখিনি ধুনীয়াকৈ ভাজোঁ, বলক দেখাই আছোঁ আপোনালোকক। এয়া কেৰাহী পাতি দিছোঁ। মোৰ এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, ধুনীয়াকৈ আঠা আঠা হৈ গৈছে। আৰু ইয়াতকৈ বেছি ভাজি থাকিলে শুকান হৈ যাব, নহ'বগৈ। ধুনীয়াকৈ এতিয়া মই বনাই কৰি লওঁ। এইটো জোখতে ৰাখিব আপোনালোকেও। বহুত সময়ৰ পিছত আমাৰ লাড়ু বনোৱা হৈ গ'লে। এয়া চাওকচোন, ইমান ভালদৰে বনাব নহ'লে, মানে গৰম যেনেকৈ তেনেকৈ বনাই থৈ দিলোঁ, ইমান হাত পুৰি যায়, এনেকুৱা হৈছে চাওক। কিন্তু খাবলৈ টানেই হৈছে লাড়ুকেইটা। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন এটা